হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এয়া হৈছে হলেশ্বৰ মন্দিৰৰ পৰিৱেশ। ধুনীয়া পৰিৱেশ চাওকচোন। The next day. এইফালে আজি আমাৰ মডেল আৰু এইফালে একদম পূৰা হাঁহি দিছে নাই, পিন্ধাই আছে এতিয়া ৰিহা। পিং চিং মাৰি দিছে আৰু একদম টিপ টপকৈ। মা মানে নামঘৰলৈ যাবলৈ ওলাইছে আৰু ক'ৰবালৈ যাওঁতে মানে মাক অকণমান উলিয়াই দিবলগীয়া হয় মানে আৰু। মনালিকা আইনা চাওঁতে চাওঁতে এইফালে আজি মা নাই যে, ভাত বনোৱা দায়িত্ব মোৰ। আৰু এইটো আমাৰ ঘৰৰ ফুলকবি দেখিছে, ইমান ধুনীয়া হৈছে। এয়া চব ঘৰৰে দেই আমাৰ। এয়া ডাঙৰ ডাঙৰ হৈছে, একদম ভাল লাগিছে। তুলি আনিছোঁগৈ এতিয়া। আৰু এইফালে কাটি থৈছোঁ লাও, আলু। আৰু এতিয়া এয়া কাটি মেলি লওঁ, এয়া এতিয়া বনাব লাগিব। এনেকৈ ভাতকেইটা বনাই ল'লোঁ। চিম্পুলকৈ বনাইছোঁ আৰু ভাজি ভাত বনাইছোঁ। তাৰপিছত বায়ে মানে একদম চব কাপোৰ কানি ধুইছে, ঘৰ দুৱাৰ মুচিছে। আৰু তাতে আজি ৰাতিপুৱাৰ পৰা ইমান বৰষুণ নহয়, গোটেই মানে দিনটো আহিলে ভাল, অকণমান দি পেলাই এৰি দিলে গোটেই ঠাই ঘৰবিলাক লেতেৰা লেতেৰা লাগে, চব মুচিছে। সেইকাৰণে মই বাৰীলৈ নেমু এটা নিবলৈ আহিছোঁ। আৰু আজি ইটো সিটো কাম কৰি আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। নেমু এটা নিবলৈ আহিছোঁ, এজোপা নেমু নায়েই। সেইফালে পুখুৰী পাৰত চাওঁগৈ, নেমু এটা লৈ যাওঁ। আৰু এতিয়া ৰ'দটো অকণমান ওলাইছে আৰু। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। ইফালে দেউতাই কাম কৰি আছে। এয়া বৰ্তাহঁতৰ ফালে আহিছোঁ গাখীৰ লৈ। আজি মানে বৌ অকলে অকলে বহি আছে আৰু তাতে। এইফালে পুখুৰী। এতিয়া ঘৰখন পূৰা মানে ঠাণ্ডা হৈ আছে, কাৰণ আজি মা নাইকিয়া যে। এতিয়া নিজৰ কামখিনি কৰি লওঁ জল্দি। আৰু আজি ভিডিঅ'টো ইমানখিনি। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিব। তেন্তে আজিলৈ বাই বাই।